নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক দেখুৱাম কেনেদৰে পেন ড্ৰাইভত প্ৰফাইল পিকচাৰ লগাব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ কম্পিউটাৰটো অপেন কৰি লওক, তাৰপিছত কম্পিউটাৰলৈ গুচি যাওক। ইয়াৰ পিছত আপুনি আপোনাৰ কম্পিউটাৰ বা লেপটপত পেন ড্ৰাইভটো লগাই লওক। মোৰ ইয়াত দেখা পাইছে SanDisk 4GB পেন ড্ৰাইভটো মই লগাই লৈছোঁ। আপোনালোকে যিকোনো পেন ড্ৰাইভ লগাই ল'ব পাৰে। তাৰপিছত ইয়াত আপুনি প্ৰফাইল পিকচাৰ দিয়াৰ কাৰণে আপুনি পিকচাৰলৈ গুচি যাওক আৰু আপোনাৰ পছন্দ মতে যিকোনো এটা পিকচাৰ চিলেক্ট কৰি লওক। মই সাপোজ এইটো পিকচাৰক প্ৰফাইল হিচাপে ৰাখিব বিচাৰোঁ, তো মই ইয়াক কপি কৰি ল'লোঁ। মই ডেস্কটপলৈ আহি ইয়াক পেষ্ট কৰি দিলোঁ। বন্ধুসকল, ইয়াৰ পিছত আপুনি মাউচৰ ৰাইট ক্লিক কৰক আৰু এডিটলৈ গুচি যাওক। ইয়াৰ পিছত এনেদৰে এটা নতুন পেজ অপেন হ'ব। ইয়াত আপুনি টপ কৰ্ণাৰ ফালে দেখা পাইছে আৰু ইয়াত গৈ ক্লিক কৰক। তাৰপিছত চেভলৈ যাওক। চেভৰ পিছত BMP পিকচাৰত গৈ ক্লিক কৰক। তাৰপিছত আকৌ এনেদৰে এটা নতুন পেজ অপেন হ'ব। ইয়াত আপুনি ফাইল নেমটো M দি ছেভ কৰি দিয়ক। বন্ধুসকল, ইয়াত দেখা পাইছে M নামেৰে এটা ফটো ক্ৰিয়েট হৈছে। তাৰপিছত আপুনি কৰিবলগীয়া কামটো হ'ল আপুনি মাউচৰ ৰাইট ক্লিক কৰক আৰু নিউলৈ যাওক। তাৰপিছত তলৰ পিনে দেখা পাইছে টেক্সট ডকুমেণ্ট, ইয়াত গৈ ক্লিক কৰক। তাৰপিছত এনেদৰে এটা নতুন ফাইল ক্ৰিয়েট হ'ব। ইয়াক আপুনি অপেন কৰি লওক। এনেদৰে আকৌ এটা নতুন পেজ অপেন হ'ব। ইয়াত আপুনি এনেদৰে লিখক ব্ৰেকেটৰ ভিতৰত autorun, পিছত এণ্টাৰ ক্লিক কৰক। লিখক আইকন ইকুৱেল টু b.m.bmp। বন্ধুসকল, ভালদৰে মনত ৰাখিব। মই যেনেদৰে লিখিছোঁ ঠিক তেনেদৰে আপুনি লিখিব। ফাইলত গৈ ক্লিক কৰি আপুনি চেভত ক্লিক কৰক। আকৌ এনেদৰে এটা নতুন পেজ অপেন হ'ব। ইয়াত আপুনি ফাইল নেমটো এনেদৰে দি দিয়ক autorun.inf। তাৰপিছত আপুনি চেভ এজ টাইপটো অল ফাইল কৰি দিয়ক। তাৰপিছত ছেভ কৰি দিয়ক আৰু পেজটো ক্ল'জ কৰি দিয়ক। বন্ধুসকল, ইয়াত আপুনি দেখা পাইছে autorun নামেৰে এটা ফাইল ক্ৰিয়েট হৈছে। ইয়াত আপুনি M আৰু autorun দুটা ফাইল দেখা পাইছে। তাৰপিছত আপুনি এই দুটা ফাইলক চিলেক্ট কৰি কাট কৰি লওক আৰু আপুনি আপোনাৰ পেন ড্ৰাইভলৈ গুচি যাওক আৰু ইয়াত ফাইল দুটা পেষ্ট কৰি দিয়ক। তাৰপিছত আপুনি পেজটো ক্ল'জ কৰি দিয়ক আৰু পুনৰ এবাৰ কম্পিউটাৰলৈ গুচি যাওক। বন্ধুসকল, আপোনালোকে আপোনাৰ পেন ড্ৰাইভটো এবাৰ খুলি পুনৰ লগাই দিব। মই মোৰ পেন ড্ৰাইভটো এবাৰ খুলি পুনৰ লগাই দিছোঁ। বন্ধুসকল, মোৰ পেন ড্ৰাইভটো পুনৰ আৰু এবাৰ লগাই দিলোঁ। বন্ধুসকল, ইয়াত দেখা পালে মোৰ পেন ড্ৰাইভটো পুনৰ এবাৰ লগোৱাৰ লগে লগে মোৰ প্ৰফাইল পিকচাৰ আহি গৈছে আৰু মই পেজটো ক্ল'জ কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।